हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। आज बोलकचोन बतरটো केनेকুৱা দেখাই দিওঁ। এয়া দেখিছেনে কেনেকুৱা ধোৱা হৈ আছে আৰু বলক এতিয়া আমি ব্লগটোৰ মাজলৈ যাওঁ। আৰু এই শৰাইখন লেতেৰা হৈ গৈছিলে গতিকে পটাপট বাথৰুমত ভৰাই তাক চাফা কৰি ল'লোঁ আৰু ভাত খাবলৈ অকণমান লৰালৰিয়ে হ'ল। সেইকাৰণে লৰালৰিকৈ আলু পিটিকা, স্কোৱাচ ভাজি, নেমু, নিমখ, জলকীয়া এইবিলাক আৰু যোৱাকালি বইল দালি খাইছিলোঁ সেই আলুৱে আৰম্ভ কৰি দিলোঁ। পাৰ হৈ গৈছেগৈ। এয়া আজি ভাতৰ কাঁহীত আছে, পাপৰ আছে, দেখাই আছোঁ বাৰু কি আছে কি নাই। একদম চিম্পুল ভাতৰ কাঁহী, তাতে মই অকণমান পাপৰো লৈ লৈছোঁ বাছ ইমানেই। আৰু এই আবেলি পৰত জ্বলালোঁ অকণমান তুলসী তলত চাকি, সদায় জ্বলাওঁ, আজি আপোনালোককো দেখাই দিলোঁ। আৰু তুলসীজোপা অকণ চাফা কৰিবলগীয়া হৈ আছে এইখিনি, কিন্তু কৰিব পৰা নাই। তথাপিতো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাৰপিছত আহি পেলাই এয়া চচপেন এটাত অকণমান চেনি কেৰামেল কৰি ল'লোঁ। কিহৰ কাৰণে জানেনে? আজি কাষ্টাৰ্ডটো অকণমান বেলেগ ধৰণে খাম। এয়া গাখীৰ গৰমাই তাত কাষ্টাৰ্ড অকণ গুলি লৈ পেলাই দি দিলোঁ। বাকী মেথডটো একেই, যেনেকৈ আমি কাষ্টাৰ্ড বনাওঁ তেনেকেই বনাই ল'ম, অকণমান ক্ৰিমি ষ্টাইলত আৰু অকণমান কেৰামেল কৰা। খাই পেলাই ভাল লাগে। কেতিয়াবা ল'ৰা ছোৱালীক অকণমান মই বাটাৰ দি দিলোঁ, অকণমান বেলেগ ধৰণে দিবচোন, খাই পেলাই সিহঁতে টেষ্টটো সলনি হ'লে ভাল পায় আৰু ময়ো ভাল পাওঁ একে একে খাই থকাতকৈ অকণমান বেলেগ হ'লে। এইখিনি যে কেৰামেল কৰি থৈছিলোঁ সেইখিনি চচপেনটো এতিয়া মই আকৌ গেছটোৰ ওপৰত উঠাই দিম। তাৰপাছতে এই যিখিনি মোৰ কাষ্টাৰ্ড বনাই লৈছিলোঁ সেইখিনি এতিয়া তাৰ ওপৰত মই দি দিম। এই কেৰামেলৰ গোন্ধটো আহিলে খাবলৈ ভাল লাগে। আৰু জুইকুৰা চিমত দি থৈ দিছোঁ গেছটো, আৰু অকণমান লৰাই দিম। আৰু তাতে মই অকণমান আমুল ক্ৰীম দি দিলোঁ, অকণমান ক্ৰীমি ষ্টাইলত ভাল লাগে। আৰু কেৰামেলৰ যোনটো স্মেল আহে সেইটোও খুব ভাল লাগে। তাৰপাছত এইখিনি মই অলপ দেৰি এনেকৈ ঘুটি ল'লোঁ, তাৰপাছত ঠাণ্ডা কৰি লৈ পেলাই মই ফ্ৰিজত ধুনীয়াকৈ ভৰাই থৈ দিম। আৰু ফ্ৰিজত ইয়াত থোৱাৰ পিছত 2-3 ঘণ্টা থোৱাৰ পিছত এনেকুৱা হৈ গ'ল। হৈ যোৱাৰ পিছত এইখিনি মই উলিয়াই ল'ম। এখন প্লেটত উলিয়ালে বেছি ভাল হয়, মই পিছে বাউল এটাতে উলিয়াই দিলোঁ। তাৰপাছত এনেকৈ ইয়াৰ পৰা কাটি বা যেনেকেই নহওক আপোনালোকে বাতিত ছাৰ্ভ কৰি দিবচোন। ওপৰত অকণমান ড্ৰাই ফ্ৰুটছ দি দিব, খাবলৈ ভাল লাগে। তাৰপাছত বনাই দিলোঁ কেইখনমান কাটা নিমকি। ময়দাখিনি মৰা মই নেদেখালোৱেই, কাৰণ ময়দাখিনি মাৰোঁতে তেলখিনিয়ে ইয়াত মেইন, ধুনীয়াকৈ ময়দাখিনিত সানা যাব লাগে। তাৰপাছতে অকণমান পানী, অকণমান নিমখটো মই মুখত লগাকৈ দিওঁ কাটা নিমকিত। তাৰপাছতে এয়া কাটিবলৈ অকণমান অসুবিধা হৈছিলে, গেছটোত লাগি যায় হাতখন, সেইকাৰণে অকণমান বেয়া হৈছে কটা। তাৰপাছত এইখিনি আপোনালোকে চিন্তা নকৰিব, এয়া যে মই লাৰু কৰি পেলালোঁ তাত একো নহয়। তাত যেতিয়া মই কেৰাহী এটাত ৰিফাইন তেল দি থৈছোঁ আৰু তাৰ ওপৰত মই এইখিনি দি দিছোঁ, এইখিনি নিজে এৰাই যাব। তেলত দি দিয়াৰ লগে লগে তাৰ শ্বেপ সি নিজে লৈ লয়। এয়া চাওক, এইখিনি মই ভজা গোটেইখিনি মই দেখুওৱা নাই, এইখিনি ভজা মই ভাজিলোঁ আৰু তাৰ যেনেকুৱা শ্বেপত কাটিছোঁ তেনেকুৱা শ্বেপতেই আকৌ হৈ যায়। ঠিক তেনেদৰে মই বৰ বেছি নহয়, যিকেইখন আছে সেইকেইখনো মই ভাজি ল'ম। অকণ আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এখন মই এইফালে কাটি থৈয়ে দিছিলোঁ, সেইখনো ঠিক মই তেনেদৰে উঠাই ল'লোঁ। আৰু বহুতে ভাবে যে শ্বেপটো বেয়া হৈ যায় এনেকৈ দিলে, একদম বেয়া নহয়। আপোনালোকে চিন্তাই নকৰিব, খালি গৰম তেলত দি দিয়াৰ লগে লগে তাৰ নিজৰ শ্বেপ নিজে সি লৈ লয়। তাৰপিছত এয়া চাওক, এইফালেও মই এইখিনি এনেকৈ পুনৰ আগৰখনৰ দৰে এনেকৈ ভাজি ল'ম। তাৰপিছতে আকৌ এয়া হোৱাত মই কাঢ়ি থৈ দিলোঁ। অলপ ইখন কাটো মই অকণ গেছটো চিমত থৈ দিওঁ। আৰু এইখিনি মোৰ কাটা নিমকি হৈয়ে গ'ল। তাৰপাছত এইয়া আজি ৰাতিপুৱা এওঁ গ'ল বিশ্বনাথ চাৰিআলি, মই ভিডিঅ' কৰিবই নাপালোঁ। এওঁ গাড়ীত উঠিলেগৈ আৰু মঙলদৈ গ'ল, মঙলদৈ তেজপুৰ এনেকৈ যাব। তাৰপাছতে মই আহিলোঁ, গোঁসাই ঘৰৰ কাম চাম অনেক থাকে, সেইবিলাক কৰি মেলি ল'লোঁ। আৰু মাকো অকণমান খাব দি ল'লোঁ। তাৰপিছত মোৰ নিজৰ ব্ৰেকফাষ্ট, মই কেইটামান বুট, এনেকৈ এইখন ৰুটি আৰু এই বুটকেইটা মই বইল কৰি পেলাই অকণ নিমখ আৰু নেমু জালুক ছটিয়াই লওঁ, এটুকুৰ পিঁয়াজ, এটা আমলেট আৰু ভাজি, এইখিনিয়ে মোৰ আজি ব্ৰেকফাষ্ট। আৰু অকলে খাবলগীয়া হৈছে, কাৰণ এওঁ ৰাতিপুৱাতে গ'লেই যিহেতু। আৰু মা ইয়ালৈ নামি নাহে, আৰু মা খাওঁতে অকণমান দেৰিয়ে লাগে। মাৰ মই ৰেডিকৈ ৰাখিছোঁ, কিন্তু মা গা ধুবলৈ যাওঁতে অকণমান কেতিয়াবা দেৰি হয়। আৰু কেতিয়াবা এয়া হয়, অকণমান দেৰিকৈ খাই মায়ে ভাল পায়। গতিকে অকলে ময়ে খালোঁ, কাৰণ মোক খুব ভোকো লাগিছিলে। খুব সোনকালে উঠিছোঁ, 5টা বজাত উঠিলোৱে এওঁ যাবৰ কাৰণে। ভাত পানী সকলো লাগে আৰু গোঁসাই ঘৰৰ কাম চাম কৰোঁতে বহুত সময় লাগে। তাৰপাছতে এয়া মোৰ দিনটোলৈ আজি আৰম্ভ হৈ গ'ল। আৰু আজি আপোনালোকক মই ইমানখিনিলৈকে দেখালোঁ, আৰু আবেলি ব্যস্ত হৈ যাম, গতিকে ভাবিছোঁ ভিডিঅ'টো আজি সোনকালেই দি দিওঁ। আজি আবেলি নোৱাৰিম, সেইকাৰণে